Good morning everyone. মই মঞ্জুৰী আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আছোহি মাৰ ঘৰত ৰাতিপুৱা সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ আৰু আপোনালোকৰ লগত আজি এটা ইউনিক ৰেচিপি শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লগতে ৰেচিপিটো কেনেকুৱা পালে সেইটোও জনাব টিকটিক কৰি দিয়া এইটো ক'ত লোৱা চাওঁ এইটো ক'ত লোৱা পৰিলে এইটো কোন কৰ দুষ্ট ল'ৰা এইটো কৰ দুষ্ট ল'ৰা এইটো কোন চোৱা টিকটিক হেল্ল' এভৰিৱান ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ এতিয়া মই পাকঘৰত সোমাইছোঁ আৰু মায়ে কাচকল বনাবলৈ ক'লে কিন্তু ইহঁতি কাচকল খাই বৰ এটা ভাল নাপায় গতিকে ভাবিলোঁ অকণমান কিবা এটা ইউনিক বনাওঁ বুলি ভাবিছোঁ গতিকে কেনেকৈনো বনাওঁ দেখুৱাই থাকিম আৰু কাচকল বনাবৰ কাৰণে মই লৈছোঁ এয়া আদা নহৰু পিঁয়াজ কেঁচা জলকীয়া আৰু কেঁচা বুট মই কেনেকৈ কাচকলত ব্যৱহাৰ কৰোঁ সেইটো দেখুৱাই দিম আৰু এয়া মই দীঘলকৈ আলু আৰু কাচকল কাটি লৈছোঁ এতিয়া মই পিঁয়াজ আদা নহৰু জলকীয়া কেঁচা বুট এই গোটেইখিনি মিক্সিত ভালদৰে পিচি ল'লোঁ আৰু লগতে লৈছোঁ দুখিলা তেজপাত আৰু এটা কাম কৰি ল'ব লাগিব কাটি লোৱা আলু আৰু কাচকলখিনিত মই ভালদৰে নিমখ আৰু হালধি সানি লৈছোঁ এতিয়া বলক আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ এয়া মই আলু আৰু কাচকলখিনি একদম ৰঙাকৈ ফ্ৰাই কৰি ল'লোঁ জাষ্ট ফ্ৰাই কৰিছোঁ সিজিবলৈ দিয়া নাই আৰু এতিয়া মই সেইখিনি তেলতে কেইটামান গোটা জিৰা ফুটাই লৈছোঁ আৰু তাতে দি দিছোঁ দুখিলা তেজপাত আৰু এতিয়া মই পিচি লোৱা মছলাখিনি একদম ল' ফ্লেমত গেছত ভাজি ল'ম মছলাখিনি অলপ ভজাৰ পাছত ইয়াতে দি দিছোঁ মই অকণমান জলকীয়া গুড়ি মিট মছলা আৰু অকণমান ধনিয়া গুড়ি মছলা সেইখিনি আৰু বিশেষ মছলা একো ব্যৱহাৰ কৰা নাই আৰু দি দিম অকণমান হালধি গুড়ি তাৰপাছত এইখিনি অলপমান ভালদৰে ভজাৰ পাছত ইয়াতে মই অকণমান গৰম পানী দি মছলাখিনি সিজিবলৈ দিম মছলাখিনি প্ৰায় সিজি গৈছে গতিকে ইয়াতে মই অকণমান দি দিছোঁ চেনিটোৱে কালাৰটোও ভাল কৰে আৰু সোৱাদটোও বেলেঞ্চ কৰে আৰু ইয়াতে দি দিম অকণমান কচুৰি মেথি আপোনালোকে যদি বেয়া পায় এইটো স্কিপ কৰিবও পাৰে এয়া চাওক মোৰ ধুনীয়াকৈ মছলাখিনি হৈ গ'ল একদম ক্ৰিমি টাইপ হৈছে আৰু ইয়াতে এতিয়া মই ফ্ৰাই কৰি লোৱা আলু আৰু কাচকলখিনি মিলাই ল'ম এইখিনি মোৰ ধুনীয়াকৈ মিলোৱা হৈ গ'ল আৰু ইয়াতে দি দিম অকণমান গৰম পানী আপোনালোকে গ্ৰেভি খাই যদি পানীটো কমকৈ দিব আৰু জুলীয়াকৈ খাবলৈও ভাল হয় বাৰু কিন্তু মই গ্ৰেভিও কৰিম আৰু আলুখিনি ভালকৈ সিজা নাই গতিকে অকণমান ঢাক মাৰি দিছোঁ আলুখিনি নিসিজিলে খাবলৈ বেয়া হ'ব কিন্তু এতিয়া বলকচোন আমি জিউ মাইনাক অকণমান চাই আহোঁ
ডিম চফাই দিলা নেকি হা কেটা পালা এটা ভাগিলে ডিম হেল্ল' ইয়ে এয়া দেখিছেনে গ্ৰেভিখন ধুনীয়াকৈ হৈ উঠিছে আৰু ইমানতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম খাবলৈ কিছু ধুনীয়া হৈছিল আপোনালোকে এনেকৈ মোৰ ষ্টাইলত এবাৰ খাই চাব আৰু ইয়াৰ এটা চিক্ৰেট বস্তু হ'ল ঘিউ অকণমান ঘিউ ইউজ কৰিব তেতিয়া খাবলৈ বেছি সোৱাদ হয় এতিয়া বোলো সুন্দৰকৈ আপোনালোকক সজাই দেখুৱাই দিওঁ গুড ইভিনিং এভৰিৱান অথনি আৰু ভাত পানী খাই ভিডিঅ'টো কৰা নহ'ল এতিয়া ভাবিছোঁ ভিডিঅ'টো আকৌ কৰোঁ সেয়া মামায়েকৰ ঘৰলৈ আহিলে মানে জিউমাইনাৰ ষ্টাইলবিলাক বেছি হৈ যায় আৰু এয়া মেহেন্দি আঁকিব লৈছে দেখিছে তুমি নিজে কোৱা আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু কণ্টিনিউ নকৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই বাই